ভেৰগাঁও সমষ্টিত এটা আমাৰ যুৱ সংঘ এটা আছে, যিটোক আমি ভেৰগাঁও যুৱ সমাজ সেৱক বুলি কোৱা নামেৰে আমি নামাকৰণ কৰা হৈছে। আৰু এইটো সমাজে যোৱা বছৰৰ পৰা আমাৰ সমাজখন আপলিফ্ট কৰিবৰ কাৰণে শিক্ষিত দিশতে হওক, অৰ্থনৈতিক দিশতে হওক, সামাজিক দিশতে হওক, বিভিন্ন দিশত কাম কৰি আহিছে। আৰু আজি ভেৰগাঁও সমষ্টিৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী বিলাকক লৈ পেলাই এটা কেৰিয়াৰ কাউন্সেলিং লোৱা হৈছে। আৰু সেইটো এইটোৰ কাৰণে লোৱা হৈছে যে আমাৰ অঞ্চল কেৰিয়াৰৰে হওক, ইনফৰ্মেশ্যনে হওক বহুত পিছপৰা। আমি এটা লক্ষ্য ৰাখিছোঁ যে অনাগত দিনত আমাৰ অঞ্চলৰ পৰা ভাল এজন দক্ষ থকা এজন অফিচাৰ ওলাওক, নিজে নিজে কেৰিয়াৰত ছাত্ৰ ছাত্ৰীবিলাকে ছাকচেছ হওক, সেইটো এটা লক্ষ্য ৰাখি পেলাই আজি আমি ডিমাকুছী বজাৰ খোলাত আমি এদিনীয়া কৰ্মশালা আমি আয়োজন কৰিছোঁ। লগতে বিটিআৰ মানে চৰকাৰৰ আমি দেখিবলৈ পাইছোঁ ইতিমধ্যে মানে ইউথ কনক্লেভ বুলি তেখেতসকলে মানে ইয়াত মানে আমাৰ কিন্তু দেখিলোঁ আমি ওদালগুৰি জিলাত সেইখিনি মানে কাৰ্যসূচী হোৱা নাই। হয়, কোকৰাঝাৰ আৰু চিৰাং জিলাৰ কাৰণে যিটো ইউথ কনক্লেভ কৰা হ'ল, তাতে ময়ো উদ্যোগ লৈছোঁ। আৰু আমাৰ কোড অফ কণ্ডাক্ট চলাৰ বাবে আমাৰ ওদালগুৰি আৰু বাক্সা জিলা, সেই দুখন জিলাৰ কাৰণে ইউথ কনক্লেভটো আমি পাতিব নোৱাৰিলোঁ। আৰু আমাৰ MLA ইলেকশ্যনৰ পিছত আমি ওদালগুৰি আৰু বাক্সা জিলাৰ কাৰণে ইউথ কনক্লেভ পাতিম। আৰু ইউথ কনক্লেভত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি অসুবিধা আৰু তেখেতসকলৰ আমাৰ গভমেণ্টে আমাৰ ইউথসকলক লৈ পেলাই কি ধৰণৰ কাম কৰিব বিচাৰিছে আৰু তেখেতসকলক লৈ পেলাই আমাৰ কি চিন্তা আৰু ভৱিষ্যতত আমাৰ পৰিকল্পনা, সেইবিলাক তেখেতসকলক জনোৱা হয়। আৰু তেখেতসকলে ফিল্ডত এডুকেশ্যন দিশত তেওঁলোকে কি মানে অসুবিধাৰ সন্মুখীন হৈছে আৰু তেওঁলোকে কি অসুবিধা বিচাৰিছে গভমেণ্টৰ পৰা, সেইটো তেওঁলোকে জনোৱা হয়। আৰু সেইটোক লৈ পেলাই আমি ইউথ কনক্লেভত যিখিনি মাইনোটছ পাওঁ, আমি সেই মাইনোটছখিনি গভমেণ্ট পলিচি হিচাপে ব্যৱহাৰ কৰোঁ। আৰু MLA ইলেকশ্যনৰ পিছত আমি ওদালগুৰি আৰু বাক্সাৰ কাৰণে ইউথ কনক্লেভটো পাতিম। বিটিআৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ লগতে সাংস্কৃতিক বিভাগৰ মই সদস্য অৰ্থাৎ মেম্বাৰ, এক্সিকিউটিভ মেম্বাৰ। আমাৰ সাংস্কৃতিক বিভাগটো উন্নয়ন কৰিবৰ কাৰণে আমি পদক্ষেপ হিচাপে আমি যোৱা 18, 19, 20, 21 আমি 3 দিনীয়া 19 তাৰিখৰ পৰা স্পেচিয়েলি হৈছে 19, 20, 21 ফেব্ৰুৱাৰীত আমাৰ ৰাগাম দ্য বডোলেণ্ড সংস্কৃতি বুলি নামেৰে আমি এটা সংস্কৃতি মঞ্চ আমি পাতিছিলোঁ। আৰু য'ত আমাৰ বিটিআৰত থকা বিভিন্ন জাতি জনগোষ্ঠী নিজৰ নিজৰ সংস্কৃতিটো দেখাবলৈ বা প্ৰকাশ কৰিবলৈ সুবিধা পাইছিলে। আৰু আমাৰ যিখিনি আৰ্টিষ্টবিলাক আছে তেখেতসকলেও চৰকাৰক তেখেতসকলৰ সমস্যাখিনি জনাবলৈ তেখেতসকলে সুযোগ পাইছিলে। আৰু আমাৰ মাজত ইউনিটি, আমাৰ মাজত ইউনিফিকেশ্যন, আমাৰ মাজত মিলা প্ৰীতি, শান্তি, সেইটো আমি দেখাবলৈ সক্ষম হৈছিলোঁ। আৰু বিভিন্ন আৰ্টিষ্টক আমি অলৰেডি আমাৰ বিটিআৰ চৰকাৰৰ তৰফৰ পৰা একালীনভাৱে আমি সাহাৰ্য দিছোঁ। আৰু সেই ৰাগাম ফেষ্টিভেল যোগেদি আমাৰ বিটিআৰ অঞ্চলত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাকে নিজৰ নিজৰ সংস্কৃতি ভাষাক অৱদান আগবঢ়ালে তেখেতসকলক আমি সম্বৰ্ধনা জনোৱা হৈছে। আৰু অনাগত দিনতো আমি এই ৰাগাম ফেষ্টিভেলটো আমি লৈ থাকিম। আৰু অনাগত দিনত আমাৰ সাংস্কৃতিক বিভাগৰ তৰফৰ পৰা আমাৰ বিটিআৰত যিমানখিনি সংস্কৃতি আছে, যিমানখিনি জাতি জনগোষ্ঠীৰ সংস্কৃতি আছে, তেখেতসকলৰ সাংস্কৃতিক উন্নয়নৰ কাৰণে, তেখেতসকলৰ সংস্কৃতিটো প্ৰিজাৰ্ভ কৰিবৰ কাৰণে আমি হাতত ল'ম। আৰু ক্ৰীড়া আৰু যুৱ কল্যাণ, আৰু ক্ৰীড়া আৰু যুৱ কল্যাণে আমাৰ যথেষ্টখিনি কৰণীয় আছে। আমাৰ বিটিআৰ চুক্তিৰ যোগেদি যিটো কোকৰাঝাৰ ইতিমধ্যে আছে আমাৰ আমাৰ চিৰাং, বাক্সা আৰু ওদালগুৰিত নাই। গতিকে বিটিআৰ চুক্তিৰ যোগেদি যিহেতু আছে চেণ্টাৰ বহোৱাৰ বাবে, সেইটো আমি অতি সোনকালে আমি MLA ইলেকশ্যনৰ পিছত সেইটো বহোৱাৰ কাৰণে চেষ্টা কৰিম। আৰু আমাৰ বহুত জিলাত এতিয়ালৈকে ষ্টেডিয়াম নাই। বহুত জিলাত মানে ক'বলৈ গ'লে বিটিআৰত এতিয়ালৈকে এখনো ভাল ষ্টেডিয়াম নাই। তো ষ্টেডিয়াম নিৰ্মাণৰ কাৰণে আমি পদক্ষেপ ল'ম। আৰু তাৰ কাৰণে আমি কেন্দ্ৰীয় তৰফৰ পৰাই হওক, ৰাজ্য চৰকাৰৰ পৰাই হওক, তেখেতসকলৰ পৰা আমি সাহাৰ্য ল'ম। আৰু যুৱ কল্যাণ, যুৱসকলক আমি তেখেতসকলক ভাল পদক্ষেপ বা তেখেতসকলৰ উন্নয়নৰ কাৰণে আমি বহুতখিনি পদক্ষেপ ল'ম। যিটো আমি আমাৰ খেল বিভাগৰ তৰফৰ পৰা ক্লাব, NGOবিলাকক আমি একালীন সাহাৰ্য দিব বিচাৰিছোঁ। আৰু আমাৰ যিখিনি মানে খেলি থকা মানুহখিনি আছে, ইণ্টাৰনেশ্যনেল লেভেলতো আমাৰ বহুত খেলাৰী আছে, নেশ্যনেল লেভেলত আমাৰ খেলাৰী আছে, তেখেতসকলক আমি অৰ্থনৈতিকভাৱে সাহাৰ্য দিয়াৰ কাৰণে আমাৰ পদক্ষেপ লোৱা হৈছে। আৰু অনাগত দিনত যুৱসকলে যাতে ভাল সংস্থাপন পায়, আমাৰ বিটিআৰৰ যিমানখিনি বিভাগ আছে চব বিভাগে ভাল। আৰু এই বিভাগৰ দ্বাৰা বিভাগবিলাক যদি আমি ভালকৈ ব্যৱহাৰ কৰোঁ, ভালকৈ কাম কৰে, প্ৰতিটো বিভাগত সংস্থাপনৰ পথ আছে। গতিকে সেই প্ৰতিটো বিভাগটো আমি এতিয়া ভালকৈ ব্যৱহাৰ কৰিব বিচাৰিছোঁ, যাৰ দ্বাৰা আমাৰ যুৱসকলে বা যুৱক যুৱতীসকলে অনাগত দিনত উপকৃত হ'ব আৰু তেওঁলোকে এই বিভাগবিলাকত মানে তেখেতসকলে সংস্থাপন পাব। সমাজসেৱকৰ ফালৰ পৰা
আমি এখন ইয়াতে অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম অৰ্গেনাইজ কৰিছোঁ আৰু এই অৰিয়েণ্টেশ্যন প্ৰগ্ৰামখন সাধাৰণতে আমি আমাৰ ভেৰগাঁৱৰ ইউথখিনি আৰু য়াং জেনেৰেশ্যনটোক লৈ পেলাই কৰিছোঁ। ইয়াত এই প্ৰগ্ৰামটোৰ জৰিয়তে আমি আমাৰ ভেৰগাঁৱৰ ইউথক বা আমাৰ ষ্টুডেণ্টছখিনিক আমি মটিভেশ্যন, তেওঁলোকৰ কেৰিয়াৰ তথা ৰাইজৰ প্ৰতি যিটো তেওঁলোকৰ ৰেছপন্সিবিলিটি, এই তিনিটা টপিকৰ ওপৰত আমি বহল ভিত্তিকভাৱে ডিছকাশ্যন কৰিবলৈ আমি এই প্ৰগ্ৰামটো আজি অৰ্গেনাইজ কৰিছোঁ। আৰু এই প্ৰগ্ৰামত আজি আমি মুখ্য অতিথি হিচাপে মাতিছোঁ আমাৰ ৩২ নং ভেৰগাঁও সমষ্টিৰ মাননীয় ডাউবৈচা দেৱ ডাঙৰীয়া তথা আমাৰ তেওঁ BTRৰ এক্সিকিউটিভ মেম্বাৰো হয়। লগতে আমি আজি ৰিচৰ্চ পাৰ্চন হিচাপে মাতিছোঁ মাননীয় আমাৰ পাব্লিক ৰিলেশ্যন এক্সপাৰ্ট শশাংক গুপ্তা কাশ্যপ। তেওঁ ৰাতিপুৱা আহি ইয়াত উপস্থিত হৈছেহি। উপস্থিত হৈয়ে আমাৰ আজি ইয়াত যিখিনি ষ্টুডেণ্টছ গেডাৰিং হৈছে, অলমষ্ট 700 to 800 মান ষ্টুডেণ্টছ আমাৰ ইয়াত গেডাৰিং হৈছে। তেওঁলোকৰ আগত তেওঁ নিজৰ বহুমূলীয়া বক্তৃতা আজি আগবঢ়াইছে আৰু ইয়াৰ জৰিয়তে আমাৰ এই ষ্টুডেণ্টছখিনিয়ে বহুত আগভাগ পাইছে। আৰু মই আশা কৰোঁ যাতে আমাৰ ভেৰগাঁও যুৱ সেৱকে এনেদৰে আৰু আগুৱাই গৈ থাকে। ইয়াত আপোনালোকৰো মৰম আৰু আশীৰ্বাদৰ আমাৰ প্ৰয়োজন হ'ব। গতিকে মই এটা কথা জনাব বিচাৰোঁ যে আপোনালোকে অলপ আগভাগ লওক। আমাৰ যিজন ইয়াত উপস্থিত থকা ৰাইজসকল বা আমাৰ যিখিনি যোনে আমাক সহায় সুবিধা আগবঢ়াইছে, মই নিশ্চিতৰূপে নাম ল'ম। আমাৰ EM মাননীয় শ্ৰী ডাউবৈচা বড়ো ডাঙৰীয়া, লগতে আমাৰ আঞ্চলিক আপচু আছে, আমাৰ ৰাইজ আছে, আমাৰ প্ৰাইমেৰী যিবিলাক চেলৰ, আমি কোনো পলিটিকেল মানুহ নহয়, হ'লেও ষ্টিল তেওঁলোকে আমাক কিন্তু সহায় কৰিছে, আমি মিছা ক'বলৈ নাযাওঁ। গতিকে আমি এনেকুৱা ধৰণৰ প্ৰগ্ৰাম আৰু পাতি গৈ থাকিম। আমি আশা কৰোঁ যাতে ৰাইজৰ মৰম আৰু আশীৰ্বাদ সদায় আমাৰ লগত থাকে।